নমস্কাৰ, সুপ্ৰভাত। আজি জানেই আজি গৰু বিহু উৰুকা আৰু সকলোকে শুভেচ্ছা থাকিল ৰঙালী বিহুৰ। তো প্ৰথমতে আজি কি কৰোঁ আপোনালোকক সেয়া দেখাম। এতিয়া বাজিছে আপোনাৰ 9টা। প্ৰথমতে আমি মা আৰু শহুৰ দেউতাক সেৱা কাঢ়িম, আপোনালোকক দেখাম। তাৰপিছত কি কৰিম দিনটো আপোনালোকক দেখাই থাকিম, আপোনালোকে চাব। আপোনালোকেও চাগে সেৱা কৰে চবেই, আৰু সেইটো উৰুকা দিনা গৰু বিহুৰ দিনা সকলোৰে নিয়ম, আৰু সৰুৱে ডাঙৰক সেৱা কৰাটো। বাকী বোলো আমিও এতিয়া সেৱা কৰিম মাকে দেউতাকে, তো আপোনালোকক দেখাম। এয়া মা আৰু আইজনীয়ে দেউতাক সেৱা কাঢ়ি লৈছে প্ৰথমতে। দেউতা যিহেতু ঘৰখনৰ মুখীয়া, তো মা আৰু আইজনীয়ে সেৱাটো কাঢ়ি লৈছে। তাৰপিছত মই আৰু মোৰ হাজবেণ্ডে আমি দুটাই সেৱা কাঢ়িম। প্ৰথমতে ইহঁতি সেৱা কাঢ়ি লৈছে। हो जाएगा। তিনি বিহু, এই বিহু উপলক্ষে আজি পুত্ৰ বোৱাৰীয়ে আমাৰ অসমীয়া পৰম্পৰা অনুসৰি সৰুৱে ডাঙৰক সেৱা কৰা আমাৰ পৰম্পৰা অসমীয়া জাতিৰ। এই পৰম্পৰা অনুসৰি পুত্ৰ বোৱাৰীয়ে আমাক সেৱা ভাগি ধৰিছে। এই সেৱাকে মোৰ বুলি লৈ ভগৱন্তই বৈকুণ্ঠ থানৰ পৰা আশীৰ্বাদ কৰিব লাগে। সেই আশীৰ্বাদৰ দ্বাৰাই তেওঁলোকৰ যিখিনি মনোবাঞ্ছা আমাৰ সেৱা চেৱা কাঢ়ি হৈ গ'ল। এতিয়া আমি খাম সকলোৱে মিলি জলপান। তো জলপান খোৱাৰ আগত আপোনালোকক দেখাম বিহুৰ আয়োজন কি বনালোঁ বিহুলৈ। ময়ো বনাইছোঁ, মোৰ মায়েও বনাইছে। কি বুলি কয়, দুইজনীয়ে মিলি বনাইছোঁ। তো বলক দেখাম বিহুৰ সৰুকৈ আয়োজন, বেছি বনোৱা নাই, অলপ বনাইছোঁ। আৰু মই এবাৰ প্ৰথম বনাইছোঁ বাৰু, শিকিছোঁহে বনাবলৈ। বলক বিহুৰ আয়োজন দেখাম আপোনালোকক। এয়া আমাৰ হৈছে বিহুৰ থালি। এয়া নাৰিকল লাৰু, এয়া মোৰ শাহুমাই বনাইছে, আৰু পিঠা মোৰ শাহুমাই বনাইছে। মই ইমান ভালকৈ নাজানো, তথাপি ট্ৰাই মাৰিছিলোঁ দুটামান, ইমান ভাল নহ'ল। তাৰপিছত তেল দিয়া পিঠাও মই বনাইছোঁ, মুড়ি লাৰু বনাইছোঁ, আৰু নিমকি বনাইছোঁ। মিঠৈ মা আৰু ওচৰৰ আইতা এগৰাকীয়ে বনালে। বাকী সেয়াই আমাৰ সৰু থালি। নিমকি শেষেই হ'ল, বিহু আগতেই শেষেই হ'ল দেই খাই, আকৌ বনামহে মই। আৰু খাবলৈ আমাৰ ৰেডি হৈ আছে। মানে মাকো পিঠা খাবা, মিচি পিঠা খাবা। ই হৈছে মাকু আৰু মিচি। আমাৰ আৰু আছে মন আছে ধাওত। পিঠা খাবা তোমালোকে, খাম দেই।
বছৰটোৰ প্ৰথমটো দিন কাৰণে আজি আমাৰ ঘৰত সৰুকৈ নাম এভাগি আয়োজন কৰা হৈছে। সৰুকৈ আৰু ভকত কেইজনমান মাতি সেয়াই আপোনালোকক দেখাইছোঁ। তাতে আজি বতৰটো ভাল, কালিতো গোটেই বৰষুণ দি থাকিলে, সেইকাৰণে ভিডিঅ' নবনালোঁ। গধূলিলৈ জেতুকা লগালোঁ, জেতুকা ৰঙো ধৰিলে, মোৰ মায়ে লগাইছে আৰু ভণ্টিয়ে লগাইছে। কি বুলি কয়, গধূলি বিহু চিহু নাহিলে, ইমান বৰষুণ আৰু ক'ত বিহু চিহু আহিব। আজিও আহেনে নাহে ঠিক নাই, ইমান ভালো নহয় বতৰটো আৰু বেয়াও নহয়, কি হয় দেখা যাওক। এয়া মা আৰু মই ককা আৰু খুৰাহঁতলৈ সৰুকৈ মাননি এটা আগবঢ়াবলৈ গৈছিলোঁ। মোৰ ননদে ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছিলে। সৰুকৈ আৰু বিহু বুলি সৰুকৈ এটা উপহাৰ ককাহঁতক আৰু খুৰাহঁতক আগবঢ়ালোঁ, সেয়াই। এয়া জলপানৰ পৰ্ব আৰম্ভ হৈ গ'ল, আমি সকলোৱে জলপান খাম এতিয়া। এতিয়া বাজিছে আপোনাৰ 3টা। আমাৰ সকাম নিকাম সকলো শেষ, ভকত সকলো ঘৰলৈ গ'লগৈ আৰু আমিও খাই বৈ আজৰি। ভাবিলোঁ এফালে পিছফালে আহোঁ আৰু ভিডিঅ'কে বনাওঁ। মাহঁতি এতিয়া চব জিৰাইছে। পিছফালে আমাৰ বাগান আছে, এইবিলাক ভাল লাগে। আজি বতৰটো ভাল কাৰণে মই আহিছোঁ এইফালে, মানে ভাল লাগে। আমাৰ মাৰ ঘৰত এইবিলাক বাগান চাগান নাই বাৰু, ইয়াত আছে কাৰণে মোৰ ভালেই লাগে বাগান। বাকী মানে কালিৰ পৰা বাট চাই আছোঁ, বিহু এজাক আহক, কিন্তু নাই এতিয়ালৈকে বিহু এজাকো নাই। মানে পোৱালি ছোৱালী একো অহাই নাই। মানে আচলতে এইটো মানে কি হয়, আজিকালি গাড়ী মটৰ মানে যিমান মানুহে স্পীড চলায়, ল'ৰাবিলাকে যিমান স্পীডত চলায়, মাকবিলাকে ভয়ো কৰে ল'ৰা ছোৱালীবিলাকক বিহু মাৰিব পঠাবলৈ। ল'ৰাবিলাকৰ যিমানহে উৎপাত, সৰু ল'ৰাবিলাকৰ লাহেকৈ গাড়ী নচলাই একদম, তো ভয় কৰে মাকহঁতে। এইটো আচলতে ভয় কৰিবলগীয়া কথাও। বাকী ডাঙৰ বিহু অহা নাই, আহিব চাগে আৰু মায়ে কৈছিলে ডাঙৰ বিহু এজাক আহিব বুলি, তো চাওঁ আহেনে নাহে। বাকী আৰু কি আৰু, বিহুবিলাক আমাৰ এইফালে আচলতে আহিব নিবিচাৰেই। সকলো আৰু ডাঙৰ মানুহবিলাকৰ ঘৰলৈ যায় বিহু মাৰিব। আচলতে এইটো ক'বলগীয়া কথাও নহয়, পৰিস্থিতিৰ কাৰণে হৈছে। কিছুমানে মানে কি হয়, এইটো কোনেও গাত লগাই নল'ব, মই এইটো মানে তাহাঁতক দুখ দিয়াও নাই। আচলতে মই যিটো অনুভৱ কৰিছোঁ, মানে যিটো ভাবি পাইছোঁ আৰু দেখিছোঁ, সেইকাৰণে মই এইটো কৈছোঁ। মানে বিহু মানে আজিকালি মানুহে বিজনেছ হিচাপে লয়, এইটো আচলতে ল'ব লগাত পৰিছেও। মানুহৰ যিমান অভাৱ, মানে এতিয়া লকডাউনৰ পৰাতো বেছিয়ে অভাৱ হৈছে। এইটো আচলতে উপায় নাই। যদি এইটো যুগেৰে যদি 2-এটকা তাহাঁতি ইনকম কৰিব পাৰে, কিনো বেয়া কথা। এইটো দুখ দিবলগীয়া কথা নহয় আচলতে। তেনেকেই যদি 2 টকা ইনকম হয়, বাকীটো চাকৰি বাকৰিটো নায়েই। মই এতিয়া নিজেই পঢ়া শুনা কৰিলোঁ যদিও ঘৰতে পঢ়ি আছোঁ, একো চাকৰি বাকৰি নাই। এপ্লাই কৰিছোঁ যদিও পোৱা নাই, তো দুখ দিবলগীয়া কথা নহয়, পৰিস্থিতিয়ে কৰিছে আচলতে। বজাৰটো আপোনাৰ আজিকালি বোলে এইবাৰ বিহুত লাও এটাৰ দামেই 100 টকা, তো কৰিব কি, তেলৰ দাম 200 টকা, তো অভাৱ আৰু উপায় নাই। মানুহৰ মুখতো আগৰ নিচিনা ফূৰ্তি আচলতে নায়েই, এইটো আচলতে অভাৱে কৰিছে। আমাৰ দেউতাহঁতে কোৱা মতেতো আগতে 500 টকাত মোনা ভৰ্তি হৈ আহে, আজিকালিতো 500 টকাত একোৱেই নহয়। তো এইবোৰ চব অভাৱে কৰিছে আচলতে, কাকো দুখিবলগীয়া কথা নহয় আৰু, কিন্তু উপায় নাই। বাকী সেয়াই, গধূলিলৈ যদি বিহু চিহু আহে বাট চাওঁ। মানে বিহু আহিয়েই গ'ল, তো ব'লক আপোনালোকক লৈ যাওঁ। আলাখৰ দেৱতা কলিমতিক লপাই ৰঙালীক লগত লৈ কলি
চাহ খাবা দেই, তোমালোকে নাযাবা, ৰ'বা। জয় হৰি বোলা জয় ৰাম বোলা আছিলে আপোনালোকক দেখালোঁ খুব ধুনীয়া লাগিলে বিহুজাক সৰু সৰু ল'ৰা ছোৱালী কিন্তু খুব ধুনীয়া নাচিছে তাহাঁতি মোৰ মনৰ আশাও পূৰণ হ'ল আৰু বিহু এজাক চোৱাৰ কেনেকুৱা পালে আপোনালোকেও জনাব বিহুজাক বাকী আজিলৈ এয়াই আছিল আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা সুস্থ থাকক সুখী থাকক পৰিয়ালৰ সৈতে এয়াই আছিল ধন্যবাদ